জৰাজীৰ্ণ পথ অইল ইণ্ডিয়া লিমিটেডে শীঘ্ৰে নিৰ্মাণ কৰিব লাগিবই। ইনকলাব জিন্দাবাদ। বৃহত্তৰ নকাৰী অঞ্চলৰ কেইবাটাও জৰাজীৰ্ণ পথ নিৰ্মাণৰ ক্ষেত্ৰত অইলে কৰা নিকৃষ্ট প্ৰতাৰণাৰ প্ৰতিবাদত আৰু ৰাইজৰ পৰৱৰ্তী পদক্ষেপৰ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত নকাৰী অঞ্চলৰ বালিজান চাহ বাগিচাৰ পৰা টিংৰাই দলং হৈ বায়নচুক জৰিগুৰি নামঘৰ সংলগ্ন পথ আৰু বায়নচুক প্ৰাথমিক বিদ্যালয়ৰ পৰা পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয় সংযোগী এই দুয়োটা পথ নিৰ্মাণৰ বাবে 2019 চনৰ পৰাই অইল ইণ্ডিয়াই প্ৰতিশ্ৰুতি দি অহাৰ পাছতো পথ নিৰ্মাণত অৱহেলা কৰি আহিছে। উল্লেখ্য যে উক্ত জৰাজীৰ্ণ পথকেইটা বৰ্তমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ অহা যোৱা কৰাৰ বাবে অনুপযোগী হৈ পৰিছে। সেয়েহে নকাৰী অঞ্চলৰ ৰাইজে বুধবাৰে বায়নচুক চাৰিআলিত এখন প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰস্তাৱ গ্ৰহণ কৰে। বিশেষভাৱে অইলে যদি অতি শীঘ্ৰে নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিয়া জৰাজীৰ্ণ পথকেইটা মেৰামতি কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অহা 2 ছেপ্টেম্বৰৰ পৰা অঞ্চলস্থিত তৈল খাতসমূহ বন্ধ কৰাৰ বাবে সিদ্ধান্ত লয়। ইনকলাব জিন্দাবাদ। জৰাজীৰ্ণ পথ অইল ইণ্ডিয়া লিমিটেডে শীঘ্ৰে নিৰ্মাণ কৰিব লাগিবই। ইনকলাব জিন্দাবাদ। বালিজান চাহ বাগিচাৰ পৰা টিংৰাই দলং হৈ জৰিগুৰি নামঘৰত সংলগ্ন জৰাজীৰ্ণ পথ শীঘ্ৰে নিৰ্মাণ কৰিব লাগিবই। বায়নচুক প্ৰাথমিক বিদ্যালয়ৰ পৰা পাখৰিজনীয়া LP স্কুলৰ ওচৰত সংলগ্ন পথ শীঘ্ৰে নিৰ্মাণ কৰিব লাগিবই। অইল ইণ্ডিয়া লিমিটেড হাই হাই। অইল ইণ্ডিয়া লিমিটেড হাই হাই লাগিবই। 2 ছেপ্টেম্বৰৰ পৰা টেঙাখাত দেওহালৰ অইল বন্ধ কাৰ্যসূচী সফল কৰক। ইনকলাব জিন্দাবাদ। অইলৰ প্ৰাক্তন আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতি মুৰ্দাবাদ। অইলৰ CMD ৰঞ্জিত ৰথ হাই হাই। অইলৰ বৰ্তমানৰ RC অতীন্দ্ৰ ৰায়চৌধুৰী মুৰ্দাবাদ। অতীন্দ্ৰ ৰায়চৌধুৰী মুৰ্দাবাদ। অইলৰ হেমাহি বন্ধ কৰক। জৰাজীৰ্ণ পথ শীঘ্ৰে নিৰ্মাণ কৰিব লাগিবই। অইলৰ দীৰ্ঘদিনীয়া মিছা কথা বন্ধ কৰক। অইলৰ দূষিত এলেকাত অইলৰ হেমাহি বন্ধ কৰক। ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। ইনকলাব জিন্দাবাদ। দুলিয়াজান বিধানসভা সমষ্টিৰ দুটামান অত্যন্ত গুৰুত্বপূৰ্ণ পথ শীঘ্ৰে নিৰ্মাণ কৰিব লাগে বুলি 2019 চনৰ জুলাই মাহৰ পৰাই বৃহত্তৰ নকাৰী অঞ্চলবাসী ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি আহিছে। 2019 চনৰ পৰা প্ৰতিবাদ কৰি অহাৰ পাছতো অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ তৰফৰ পৰা ভালেকেইবাৰ বিভিন্ন সময়ত সজাতি দল পঠিয়াই ৰাইজৰ লগত আলোচনা কৰাৰ পাছতো সেই আলোচনাবিলাকক ফুটুকাৰ ফেনত পৰিণত কৰিছে অইল ইণ্ডিয়া লিমিটেডে। যোৱা সময়ত বালিজান চাহ বাগিচাৰ পৰা টিংৰাই দলং হৈ বায়নচুক জৰিগুৰি নামঘৰত সংলগ্ন পথ আৰু বায়নচুক প্ৰাথমিক বিদ্যালয়ৰ পৰা পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ত সংলগ্ন পথ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পথ শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেখেতলোকে বাৰম্বাৰ কথা দিয়াৰ পিছতো বৃহত্তৰ এই নকাৰী অঞ্চলবাসী ৰাইজক প্ৰতাৰণা কৰি আহিছে। আজিৰ দিনত এই দুটা পথৰ লগতে আন কেইবাটাও পথৰ ইমানেই দুৰৱস্থা, আমাৰ পথচাৰীসকল অহা যোৱা কৰোঁতে বিভিন্ন সময়ত ঘটনা সংঘটিত হৈছে। ৰাইজে আজিৰ দিনত জ্বলা কলা খুৱাইছে। সেই সময়ত ৰাইজৰ প্ৰতিনিধিৰ লগত আলোচনাত বহিছিল গৌৰাংগ বৰগোহাঁই ডাঙৰীয়া, JK দাস ডাঙৰীয়া, S হাজৰিকা ডাঙৰীয়া, প্ৰাঞ্জল নেওগ ডাঙৰীয়া, চিৰঞ্জিত গোস্বামী ডাঙৰীয়া, নীলোৎপল কোঁৱৰ ডাঙৰীয়াকে ধৰি ভালে সংখ্যক ব্যক্তিয়ে ৰাইজৰ লগত আলোচনাত বহিছিল। তেখেতলোকে কোৱা সেই প্ৰতিশ্ৰুতিবিলাক ক'ত গ'ল? প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত আপোনালোকে হয়, এই অইলৰ বিষয়াসকলে বাৰম্বাৰ আলোচনা কৰাৰ পিছতো প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ কাৰণে ৰাইজ আজি ক্ষোভিত হৈছে। ৰাইজ ক্ষোভিত হোৱাটো স্বাভাৱিক কথা। সেয়েহে আজি বায়নচুকৰ চাৰিআলিত ৰাইজ সমবেত হৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে অহা 2 ছেপ্টেম্বৰ 2023 তাৰিখৰ পৰা টেঙাখাত আৰু দেওহালৰ বিভিন্ন ঠাইত থকা অইলৰ যিবিলাক খাদ অনিৰ্দিষ্টকালীনভাৱে বন্ধ কৰিবৰ কাৰণে আজি বৃহত্তৰ অঞ্চলবাসী ৰাইজে আজি ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু দ্বিতীয়তে ইতিমধ্যে বাৰম্বাৰ ৰাইজৰ লগত আলোচনাত বহা ইতিমধ্যে নাম উল্লেখ কৰা অইলৰ বিষয়াসকলৰ ওপৰত অতি শীঘ্ৰে ৰাইজৰ তৰফৰ পৰা গোচৰ তৰিবৰ কাৰণে আজি ৰাইজে
প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু আশা কৰিছোঁ এই বিষয়টোৰ ওপৰত অইল কৰ্তৃপক্ষই শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক অন্যথা অহা 2 ছেপ্টেম্বৰৰ পৰা টেঙাখাট আৰু দেওহাল এলেকাত থকা অইল খাটসমূহ অনিৰ্দিষ্টকালীনভাৱে ৰাইজে বন্ধ কৰিবলৈ বাধ্য হ'ব আৰু সেই সময়ত হ'ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডে সম্পূৰ্ণ দুখ গা পাতি ল'ব লাগিব ওচৰত আছে HZF লোকেশ্যন বালিজান QPS দেওহাল FGS ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ লোকেশ্যন আছে টেঙাখাট OCS আছে এই অইলৰ লোকেশ্যনবিলাক ৰাইজে বন্ধ কৰিবলৈ বাধ্য হ'ব বালিজান চাহ বাগিচাৰ পৰা বায়নচুক চাৰিআলি হৈ বায়নচুক নামঘৰৰ সমীপৰ যি সংযোগী পথ আৰু বায়নচুক চাৰিআলিৰ পৰা পাখৰিজনীয়া সংযোগী পথৰ নিৰ্মাণৰ বাবে অইল ইণ্ডিয়া কৰ্তৃপক্ষই 2019 চনতেই যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেওঁলোকক আমি সকলো যোগান দিয়াৰ পিছতো আমাৰ এষ্টিমেটৰ পৰা আমাৰ সকলোবিলাক কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত এই আলিকেইটা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক প্ৰতাৰণা কৰিলে আৰু বৰ্তমান সময়ত এই ৰাস্তাকেইটাইদি অহা যোৱাৰ এটা দুৰূহ কাম হৈ পৰিছে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে গতিকে ৰাইজে সমস্যাটো গুৰুত্ব বুজি আজি বায়নচুক তিনিআলিত সমগ্ৰ নকাৰী অঞ্চলৰ বাসী আৰু মাটিয়াখানা অঞ্চলৰ বাসীয়ে সমবেত হৈ সিদ্ধান্ত লৈছে যে যিকেইজন বিষয়াই অইল ইণ্ডিয়াৰ যিকেইজন বিষয়াই এই আলোচনাত ভাগ লৈ প্ৰতাৰণা কৰি বিষয়টো কাৰ্যকৰী নকৰিলে তেওঁলোকৰ বিৰুদ্ধে অনতিপলমে আইনগত ব্যৱস্থা হাতত ল'ব আৰু অহা 2 ছেপ্টেম্বৰৰ পৰা সমীপৱৰ্তী আমাৰ যিবিলাক তৈল খাট আছে অইলৰ এইবিলাক আমি সমূহ ৰাইজে সদলবলে গৈ আমি এই অইলৰ খাটবিলাক বন্ধ কৰি দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি যেটো আপোনালোকে ৰাজহুৱা সভা পাতিছে ইয়াৰ আগতে ৰাজহুৱা সভা পতাৰ আগতে আপুনি অইল কৰ্তৃপক্ষ আপোনালোকে আকৌ আবেদন আমি বাৰম্বাৰ যোগাযোগ কৰিছিলোঁ প্ৰচিডিউৰ যিবিলাক আছে তেখেতলোকে যি ধৰণে কয় সেইবিলাক সকলো কৰা হৈছিল আৰু এই আলোচনাত ত্ৰিপাক্ষিক আলোচনাত উল্লেখ কৰিব বিচাৰিছোঁ যে টেঙাখাট উন্নয়ন খণ্ড উন্নয়ন বিষয়া মহোদয় আছিল আৰু টেঙাখাট ৰাজহ চক্ৰ বিষয়া মহোদয় আছিল আৰু অইল কৰ্তৃপক্ষৰ এই উল্লেখিত বিষয়াসকল আছিল আমি বুজি পাইছোঁ যে এই অঞ্চলটো যে অইল অধ্যুষিত অঞ্চল হয় তাৰ লগতে ইয়াৰ যি মানে আপোনালোকৰ যি হেৰি স্থানীয় বিধায়ক আছে জনপ্ৰতিনিধি আছে তেখেতলোকে এই ক্ষেত্ৰত কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰে ইতিমধ্যে এই অঞ্চলত তেওঁলোকে যি উন্নয়নৰ কথা কয় ৰাস্তা পদূলি উন্নয়নৰ কথা কয় যিখন পাইপৰ দলং আছে তাত ইয়াৰ বিগত বছৰসমূহত বহু মানুহৰ জীৱন ধনৰ হানি হৈছে বহুকেইজন লোক পৰলোকগামী হৈছে নদীত পৰি আৰু এই ৰাস্তাটো ইমানেই বেয়া হৈছে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰসূতি মাতৃসকলৰ ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে জিলা হ্ৰদৰ কাৰণে যাবলৈ আজিলৈকে হোৱা নাই আৰু এই ক্ষেত্ৰত তেৰছগোৱালা ডাঙৰীয়াক আৰু মাননীয় সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো এই ৰাস্তাকেইটা আজিলৈকে হৈ নুঠিল গতিকে তেওঁলোকৰ উন্নয়নৰ নমুনা তেওঁলোকে গোৱা জয়ঢোল এই ৰাস্তাকেইটাই প্ৰমাণ কৰে